এইটা में आले भागा भागा बोलते हैं सुनेल कान सुनेल এইটোতো আজিৰ পৰা মানে 2 মাহ 3 মাহ আগতে মানে ইয়াত আমাৰ এই অঞ্চলত এই চাৰিদুৱাৰৰ এই গড়মৰা পঞ্চায়ত অন্তৰ্গত যি অঞ্চল আমাৰ এইখিনিত আছে এইবিলাক অঞ্চলত হাতী মানে ইমান দিনৰ 2-3 মাহৰ আগৰ পৰা উপদ্ৰৱ চলাইয়ে আছে আৰু আমি বাৰংবাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক কওঁ আমাৰ এইবাৰ আমাৰ হেৰি আছে তাত জনাও কিন্তু তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে লোৱা আমি দেখা পোৱা নাই সদায় আমাক আশ্বাস দিয়ে যে আমি আহিম হাতীডালক খেদিম এইটোৱে আশ্বাস দিয়ে কিন্তু তেখেতসকলে আহি যে ইয়াত অলপ হাতী খেদি দিওঁ এইটো কথা মানে আমি দেখা পোৱা নাই তেখেতসকলে কাৰ্যত একেবাৰে নিষ্ক্ৰিয় আমি তাকে খুকিয়াই দিব বিচাৰোঁ যে তেখেতসকলে এই ধৰণৰ কিন্তু বন বিভাগত তেখেতসকলে দায়িত্বত আছে আজি আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আমি ইয়াত বসবাস কৰোঁ আমাৰো এইটো এটা হেৰি আছে হয় কি নহয় আজি আমাৰ মানুহ হিচাপে আমি ইয়াত জীয়াই থাকিব পৰা নাই আমাক একেবাৰে মানে জন্তু জীৱ জন্তু নিচিনাহে মাৰি পেলাই আছে আজি অকল কথা নহয় আজি ইমান দিনৰ পৰা ইয়াত হাতী এটা পাগল হৈ আছে তেখেতে মানুহ মাৰি আছে তেখেতসকলে জানিব লাগিছিল এইটো কথা কিন্তু তেখেতসকলে কোনো ধৰণৰ তেখেতসকলৰ দায়িত্বটো পালন কৰা নাই গতিকে আমি ৰাজ্যবাসীয়ে তেখেতসকলক সুকিয়াই দিছোঁ যে বন বিভাগ যদি আপোনালোকৰ কাম যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ইস্তফা দিয়ক হয় কি নহয় গাঁৱত আহি কমিটি বনাই দিয়ক গাঁৱৰ ৰক্ষা বাহিনী আছে আৰু হাতী সুৰক্ষা কমিটি বনাই দিয়ক ইয়াত তেখেতসকলে দেখভাল কৰিব ইয়াত দেখিব কিন্তু তেখেতসকলে না ইয়াত ঝাটকাৰ ব্যৱস্থা কৰি দিছে না কিবা বম চম দিয়ে না লাইট দিয়ে না কিবা নিদিয়ে একো নিদিয়ে না নিজেই আহে ইহঁতে কোনোৱে নাহে মুঠতে মানে ইহঁতক জনালে কয় যে নাই আমি বোলে পাৰ্টি পঠিয়াম এটা টিম পঠিয়াম আমি হাতীটো ওলাই দিম কিন্তু আজিলৈকে কাৰ্যকাৰী হোৱা নাই গতিকে আমি দুখিত আৰু আমি চৰকাৰকো কৈ আছোঁ যে আপুনি যিহেতু আমাক ভোট বেংকৰ হিচাপে ইউজ কৰি আছে ইমান দিন ইয়াত ইলেকশ্যন হ'লে চৰকাৰে ইয়াত ঢাপলি মাৰি আহে MLA মিনিষ্টাৰ মিটিং মাতে আৰু ইয়াত ঢাপলি মেলি আহে যে ভোটটো লাগে বুলি কিন্তু আজি যে জনসাধাৰণৰ কি হৈ আছে এইটো এৰিয়াৰ মানুহৰ কি হৈ আছে আজিলৈকে কোনো খোধ-পোছ কৰিবলৈ নাহে গতিকে আমি খুকিয়াই দিব বিচাৰিছোঁ যে এইবাৰো ইলেকশ্যন আছে 24তো ইলেকশ্যন আছে গতিকে আপোনালোকে যদি জনসাধাৰণক কোনোমতে যদি আপোনালোকে এৰি দিব নোৱাৰে আপোনালোকে তেতিয়াহ'লে আপোনালোকে ভোট লোৱাৰ অধিকাৰ নাই গতিকে আমি এই যে চাৰিদুৱাৰবাসী ৰাইজে বা চাৰিদুৱাৰ এই গড়মৰা পঞ্চায়ত অন্তৰ্গত যিমান আমাৰ পামবস্তি কছাৰী গাঁও হ'ল ডবডবি হ'ল আমি বাকী ৰাইজে আমি চৰকাৰক খুকিয়াই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে আমাৰ এইখিনিত আপোনালোকে ব্যৱস্থা কৰি দিয়ক যে হাতীৰ পৰা আমি কেনেকুৱা বা ৰক্ষা পাম সেইটোৰ আপোনালোকে ব্যৱস্থা কৰক আৰু আমি WWFকো আমি দিছিলোঁ এপ্লিকেশ্যন ঝাটকাৰ ব্যৱস্থাৰ কাৰণে তেখেতসকলেও মানে কয় যে এটা বোলে MLA লিখি দিব লাগে বুলি MLA বোলে লিখি দিলে তেখেতসকলে ইয়াত ঝাটকা দি দিব কিন্তু আজি আমি BTRত চাইছোঁ BTRত গৈ পেলাই চাইছোঁ তাতো ফৰেষ্ট লেণ্ড আছে কিন্তু ফৰেষ্ট লেণ্ডত তেখেতসকলে পুৰা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছে আৰু তাতে খেতি বাতি কৰি মানুহ আৰামত খাই আছে তাতে খেতি বাতি কৰি খাই আছে ঝাটকাৰ ব্যৱস্থা কৰি দিছে তাৰ যিবিলাক EM আছে MLA আছে মিনিষ্টাৰ আছে তেখেতসকলে এটা লিখি দি দিয়ে আৰু কাম কৰি দিয়ে কিন্তু আজি আমাৰ এই যে চতিয়া সমষ্টিত কোনো ধৰণৰ ব্যৱস্থা নহয় অকল আমাৰ জনসাধাৰণক মানে ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আছে গতিকে আমি চবেই ৰাইজ দুখিত আৰু আমি খুকিয়াই দিছোঁ আৰু বন বিভাগকো খুকিয়াই দিছোঁ যে এনেকুৱা যদি লেহেমীয়া গতিৰে আপোনালোকে কাম কাজ কৰে কিন্তু নেক্সট সময়ত কিন্তু কিবা এটা অঘটন যদি ঘটে তাৰ পিছত আমি কিন্তু দায়ী নহয় মাঘী মানুহজনী 3টামান বজাত হাতী মাৰিলে মানুহজন প্ৰজ্বলৰ হয় হাতীয়ে প্ৰায় আগতেও তেনেকৈ মাৰিছে এই জামুনবিলাত আৰু আজি ৰাতি এনেকুৱা ইয়াতো বুঢ়ীজনীক মাৰিলে বামবস্তি হেৰি চাংগা ন মুণ্ডা জুলানি কৰি আছে আগৰ পৰা উৎপাত কৰি আছে এই আজি জামুনবিলাক যেনেকৈ মাৰিলে ইয়াতে আগতে ঘৰ চৰ ভাঙিছে আৰু জামুনবিলাক সেনেকৈ অলপ আগতে মাৰিলে জামুন 2টামান মাৰিলে আৰু ইয়াতে কালি ৰাতি মাৰিছে চৰকাৰে যদি হেৰি হাতীৰ ব্যৱস্থা কৰে তেতিয়াহ'লে মানুহ বাচিব নালে মানুহবিলাক এনেকৈ সদায় মাৰি থাকিব মই প্ৰফেচৰ কৈ দিম যিটো ক'বলগীয়া কৈ দিম জংঘলত আহিছে এই বনৰীয়া হাতী আহিছে
আৰু মানুহটো মাৰি আছে আৰু এনেকৈ হৈ আছে উৎপাত কি ব্যৱস্থা লয় এতিয়া ডিপাৰ্টমেণ্টেহে জানে ব্যৱস্থা কৰক না হাতী কি ব্যৱস্থা কৰে আপোনালোকে কোনোবা জেগা লৈ যাওক নহ'লে এনেকৈ মানুহ এটা দুটা কৰি মাৰি থাকিব মইতো নাজানো আৰু তো হৈছে আৰু এইটোতো আহি পেলাই তিনিটা বজাত তেনেকুৱা কৰিছে 3টা বজাত তারা সবেই মানুহবিলাক আহিছিলে ইয়াতে সব আহি পেলাই খেদিছে খেদি পেলাই আকৌ গ'ল আপোনাৰ মা অঁ আমার মা কি নাম জুলিয়ানি কি নাম জুলিয়ানি জুলিয়ানি ফৰেষ্টবিলাক আহিলে আৰু মই কৈ দিম আৰু কোৱাটো কৈ দিম আৰু কি ক'ম আৰু মই তো ল'ব নালাগে তো এই ঘৰতে থাকিব আৰু ইয়াতে দাফনাই দিম এতিয়াতো ল'লে একো নাই বস্তুটো একেবাৰে চব গুণ্ডা হৈ গৈছে এটা গামৰা আছে গামৰা কৰি পেলাই ক'বাৰ এইটোতো আহি থাকে পুৰস্কাৰবিলাক অহা নাই আজি আহিব পুৰস্কাৰবিলাক খেলি লৈ যাব নাছিল